Hi friends, আজি এটা গিটাৰৰ নতুন লেসন লৈ আহিলোঁ B-Flate minor. তো B-Flate minor গিটাৰত কেনেকৈ প্লে কৰে তো আমি গিটাৰলৈ আহোঁ B-Flate minor এইটো হৈছে B minor ইয়াৰ আগৰ নোটটো হৈছে ফ্লেট অৰ্থাৎ B-Flate minor এইটো হৈছে B এইটো হৈছে C minor এইটো হৈছে B minor এইটো হৈছে B-Flate minor যেহেতু B আগত ফ্লেট গতিকে এইটো ফ্লেট মাইনৰ B-Flate minor তো এইটো স্কেলটো বজাবৰ কাৰণে আমি কি কৰিব লাগিব এক নম্বৰতে আমি B-Flate নোটটো ল'ব লাগিব থাৰ্ড নোটটো হ'ব C নোট ফৰ্থটো হ'ব C sharp নোট C sharp fourth note তাৰপিছত হৈছে D sharp note D sharp to E flat বুলি কয় আৰু C sharp to D flat কয় গতিকে আমি E flat টো ল'ম তাৰপিছত লাগিব F G flat A flat B flat B flat A flat তাৰপিছতে আহিব এইটো G flat F D flat sorry 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 ঠিক আছে তো এইটো হৈ গ'ল B-Flate নোট এইটো হৈ গ'ল C নোট এইটো হৈছে D flat নোট এইটো হৈছে E flat নোট তাৰপিছত এইটো হৈছে F নোট এইটো হৈছে G flat এইটো হৈছে A flat এইটো হৈছে B flat তো B flat A flat G flat F E flat D flat C এইটো হৈছে B flat it is a B-Flate minor 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 it is a B-Flate minor ঠিক আছে 1 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 গতিকে এইটো কৰ্ডটো এইটো B minor যেনেকৈ ধৰোঁ এইটো যিটো আমাৰ ইয়াতে F কৰ্ডটো যেনেকৈ ধৰোঁ Fত আমি দুডাল লওঁ কিন্তু ইয়াতে 1 2 3 4 তাৰমানে 1 নম্বৰ ষ্ট্ৰিং 2 নম্বৰ ষ্ট্ৰিং 3 নম্বৰ ষ্ট্ৰিং 4 নম্বৰ ষ্ট্ৰিং 3 নম্বৰ ফ্ৰেটলৈকে আমি ধৰিব লাগিব এইটো হৈছে B-Flate minor ঠিক আছে এইটো B-Flate minor এইটো B minor এইটো C minor C sharp minor তো গতিকে আশা কৰোঁ মোৰ আজি এই লেসনটোৱে নতুনকৈ যিসকলে গিটাৰ শিকি আছে তেওঁলোকক যথেষ্ট সহায় কৰিব আৰু মোৰ চেনেলটো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব দ্বিতীয় কথা ইয়াৰ পিছত মই আকৌ এটা নতুন এটা লেসন লৈ আহিম নেক্সট আজিকালি বহুত সময় নাপাওঁ তো থেংক ইউ ধন্যবাদ